ভাত বনাইছো গোটাই বৰষুণ ল'ৰা ছোৱালী ইমান কষ্ট দিয়া আছে আপোনালোকে নিজেও এবাৰ চকু ঘূৰাই কিনে চাই আহিবচোন তেতিয়া গম পাব কেনেকা পৰিস্থিতি হৈছে কিন্তু হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক ভোট দিয়া টাইমত কৈছিলে কিন্তু সকলোবোৰ সমানে ভোট দিয়ক মই আছো খিলঞ্জীয়া মাটিৰ কাৰণে আমি আপোনালোকক ম্যাদী পাট্টা কৰি দিম বুলি কৈছিলে আজি কিয় এনেকা পিছুৱাই গ'ল হেমন্ত বিশ্ব শৰ্মা ছাৰে এইটো আমাক আজি প্ৰশ্ন দিব লাগিব কালি লাগিবই আজি আমাক প্ৰশ্নটো আমাক মাটি আমি এৰি দিব নোৱাৰো ইমান ডাঙৰ ডাঙৰ মানুহৰ মাটি আছে যদি আমাৰ কিয় নাথাকিব তাতে টাটা মালিক আছে ইপিনে আজমহলৰ আছে এইটো হোটেলখন আছে আমি কিয় জন্তু মূলৰ ৰাস্তাৰ কাৰণে সিহঁতে ইমান ওচৰত আমাক লাগিব আমাক নাই নেৰো আমি তাৰে সৎ কামৰ কাৰণে মাটিটো খুজিছে তেতিয়া আমি বিশ্বাস কৰিলো ইমান ডাঙৰ ডাঙৰ জিঞ্জাৰ হোটেল আছে কিয় ভাঙা নাই আজমহলৰ মাটিটো কিয় লোৱা নাই কিয় লোৱা নাই সকলোবোৰ লগ তাৰপিছত আমাৰ সৰু সুৰা মানুহটোক নজনাকে আগতে ভাঙিছে তাৰমানে ডাঙৰ ডাঙৰ মানুহবিলাকৰ পইচা আছে হাত আছে তাৰ কাৰণে সি একো নকৰে মানে আমাৰ ভুল হয় এইটো তাৰমানে আমি ভাবিছিলো ভালৰ কাৰণে কৰিছে কিন্তু বেয়াৰ কাৰণে কৰি আছে হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনাক আমি মামা বুলি ভাবি আছিলো কিন্তু আপুনি মামা নহয় আপুনি এটা ৰাৱণ হয় ৰাৱণ আমাৰ কাৰণে এতিয়া আপুনি ৰাৱণ হৈ উঠিছে আপুনি দুখীয়া মানুহৰ কাৰণে ধনীৰ কাৰণে আপুনি ভগৱান হৈছে কিন্তু আমাৰ দুখীয়া সকলৰ কাৰণে আপুনি ৰাৱণ হৈ উঠি আহিছে এতিয়া সেইটোৱে আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা আৰু একো আপোনাক ক'ব একো নাই আৰু আমাৰ ভাষা সেইটোৱে